ভোট জলকীয়া উইথ কেঁচা আম, ভোট জলকীয়াৰ গোন্ধ উইথ কেঁচা আম। আজি লোকৰ বাৰীৰ পৰা একদম ব্লগ ষ্টাৰ্ট কৰিছোঁ। আম চুৰ কৰি আছোঁ, মালিকক লৈ আম চুৰ কৰিছোঁ দেই। মালিকে নিজে আম চুৰ কৰিছে আৰু এইফালে আমি আম পাৰি আছোঁ। তাৰপিছত এয়া পাৰি আছে আৰু দেখিছেনে বাই জানো, সস্তীয়া মোবাইলৰ সস্তীয়া ভিডিঅ'। পাৰ ধুনু পাৰ জোৰ লগাকে কেইটা পাৰিলি। তাৰপিছত আৰু খাম আৰু এইয়া এইয়া ডিচিছ আম পকিলে নেকি আমটো? উফ দেখিলে লোভ লাগি যায় ন। চকল কাটি দিওঁ, খাই চাচোন। কেঁচা আম, কেঁচা উগা। টেঙা ভোট জলকীয়া লগত মজা লাগিব। পকিলে কিন্তু বৰ মজা লাগিব। দেখাই আছো আপোনালোকক, দেখাই আছো আমাৰ আম খোৱা ভিডিঅ'। আপোনালোকে চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰি দিব। এয়া আমি আমকেইটা আনি লৈছোঁ আৰু এয়া ধুই লৈছোঁ। তাৰপিছত বাকলিবোৰ গুচোৱাৰ পাছত আকৌ এবাৰ ধোৱা হ'ব। মজা টেষ্টি টেষ্টি আম খায়েংগে আজ। কেঁচা আমৰ গোন্ধই বেলেগ। এয়া নিমালিয়ে আম দেখি থাকিব পৰা নাই। এয়া টেষ্টিং কৰিছে বাইদেৱে। কেঁচা লাগিছে, টেঙা নে মিঠা? আৰু এয়া ধুনু আমাৰ কক্ৰোচ জনতা পাৰ্টিৰ সভাপতিয়ে, এয়া কক্ৰোচ জনতা লেহেৰাই আছে। এয়া ষ্টাৰ্টিং হৈ গৈছে, আম কটা ষ্টাৰ্টিং হৈ গৈছে। টেষ্টি লাগিব খাই পেলাই। আৰু এয়া আমি ভকত সমাজ বহি আছোঁ আৰু গাইজ আমৰ গুটি খাইছোঁ। এয়া হৈছে আৰু ফাইনেলি হোৱা নাই, আৰু এটা আছে যেনিবা সেয়া নিৰ্মালী বাইদেৱে কাটিলে মানে হৈ যাব আৰু তাৰপিছত আৰু আমি খাম আৰু তাৰপিছত আপোনালোকক দেখাম আৰু আপোনালোকৰ লোভ লাগিলেও উপায় নাই আৰু আপোনালোকে লোভ লাগিলে গছৰ পৰা পাৰি খাব আৰু। এয়া মিক্সিং টাইম। হ'ব চাগে। এখন ঢোল বাজিছে দেখোন। ভোট জলকীয়াৰ গোন্ধ উইথ কেঁচা আম। মজা লাগিছে। এক দিলেও নেৰিব মানে। ভোট জলকীয়া উইথ কেঁচা আম। ৱাও, it's time to eat. Let's do it. Guys, খাইছো আৰু